হাই হেল্ল' নমস্কাৰ কোৱাৰ আগতে আজি সকলোকে নৱবৰ্ষৰ শুভকামনা জনালোঁ। মানে সকলোৰে মানে কি 2021টো খুব ধুনীয়াকৈ অতিবাহিত হওক, খুব ধুনীয়াকৈ পাৰ হৈ যাওক। 2020টো মানে ইফালে বেয়াই পাৰ হ'ল। মানে 2020ত আমি মানে বিশ্ববৰেণ্য বহুকেইজন শিল্পীক হেৰুৱালোঁ আৰু লগতে কৰোণা কা আন্দোলন মানে 2020টো মানে কি খুব ধুনীয়াকৈ অতিবাহিত নহয় বুলি ক'লে এক প্ৰকাৰ ভুল কোৱা নহয়। আচলতে যি নহওক ভালে বেয়া 2020টো পাৰ হৈ গ'ল। 2021টো সকলোৰে কাৰণে মানে শান্তি সমৃদ্ধি ঘূৰাই আনক, খুব ধুনীয়াকৈ জীৱনটো যাতে অতিবাহিত হয় সকলোৰে, তাকে কামনা কৰিলোঁ। কিনো ক'ম আৰু মানে সকলোকে ঋতুজ ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মানে 1 জানুৱাৰী বুলি এটা মন্দিৰ যাম, ৰূপম আৰু মই। গতিকে কি মন্দিৰ যাওঁ মানে এতিয়াও আমি মানে ডিচাইড কৰিব পৰা নাই আচলতে ক'ত যাম কি কৰিম। মানে আচলতে যাম আজি ৰূপম আহি আছে, গতিকে একো নকওঁ এতিয়া। গতিকে চাই থাকক ভিডিঅ'টো আমাৰ। ঘৰত মাতান নাই, তালা লগাই দিলোঁ দিয়ক, কিন্তু অকণমান লৈ যাব বস্তু আৰু আজি ঘড়ী চড়ি মানে উৎপাত একদম। এয়া ৰূপম আহি হাজিৰ, বলা বলা। তোমাকে বাট চাই আছোঁ, বহু সময় ৰখিলোঁ, 5 মিনিট ৰখিলোঁ। হয় নেকি? তুমি বলা বলা। হেলমেট কি লাগব নেকি? মোৰ ল'ব লাগব নেকি? নাগে বোলে এটা আছে। গতিকে আমি এতিয়া গাড়ীত বহি লং জাৰ্ণি যাম আজি। ডিচিশ্যন পেণ্ডিং, কিন্তু ক'ত যাম কি কৰিম মানে ক'ব পৰা হোৱা নাই। গতিকে লক্ষ্যস্থান যাই আছোঁ, কি পাওঁ কিমানখিনি আগবাঢ়ি বাৰু নাজানো আমি। ব'লা কামন লেটছ গো। কি ভাবনা যাবা নেকি আমাৰ লগত? আমি এতিয়া যাম ক'ত? আমি এতিয়া যাই আছো নিকাশী মানে মইনাপুখুৰী যাই আছো। মই কিন্তু ভালকৈ চিন্তা পাওঁ, কি হ'ব মই নাপাওঁ, আমি এতিয়া কিবাকে উলিয়াম আৰু। নাই আমি মই ভালকৈ চিন্তা পাওঁ, কিন্তু মই মানে নিকাশী যাই পাইছোঁ, তাৰে সুধিম গম পাই যাম। গতিকে তাতে লক্ষ্যস্থান আগত গৈছোঁ, গতিকে আমি অভাৰটেক কৰিমেই। আমি মইনাপুখুৰী যাই পামেই আজি। গতিকে চাই দিয়ক ভিডিঅ'টো। বহুত দিন যাই আছোঁ, লং জাৰ্ণি আমাৰ ঘৰৰ পৰা নলবাৰী পাই। কিন্তু বলক আমাৰ হৈ যায়। আমিতো নলবাৰীৰ মেইন টাউনত প্ৰৱেশ কৰি দিলোঁ একদম। আজি বেছিভাগে মন্দিৰ যোৱা মানুহ হৈছে ন। আজি গাড়ীৰ সংখ্যা একেবাৰে কম, মানে নলবাৰী টাউন পোৱাৰ পিছত 2 মানে গাড়ী দেখা পোৱা গৈছে। আজি গাড়ী একেবাৰে নাই, আৰু যিমানটা ৰাস্তাত মানে মন্দিৰ দেখা পাইছোঁ, প্ৰত্যেকটো মন্দিৰত আজি যথেষ্ট সংখ্যক মানে মানুহ আহি মানে ভৰি বসছি আৰু মানে চবেই আজি 1 তাৰিখ বুলি আছে, ইয়াকে আমি দুৱাইছোঁ আজি। মানে চবেই মানে কি জানে জীৱনটো খুব ধুনীয়াকৈ অতিবাহিত হয়, তাৰে কাৰণে আচলতে ভগৱানৰ ওচৰত আচলতে মানে আশীষ বিচাৰি আছে, মানে আছে প্ৰত্যেকে আজি আৰু ফিৰাই যাম ন। ফিৰাই এতে নেকি? এতে আমাৰ মানে কি আমাৰ ৰূপমে অভিনয় কৰা মানে কি আছিল, অভিনয় কৰা জেগা মানে একপক্ষীয় মোৰ প্ৰেম ভাল পোৱা, হয় না? একপক্ষীয় মোৰ ভাল পোৱা মানে ৰূপমে এটা ধুনীয়া এটা কি আছিল কবিতা আছিল, মানে ধুনীয়াকৈ মানে ৰূপমে এটা ধুনীয়া কবিতা মানে বনাইছিলোঁ ইয়াত। আৰু এইটো মানে মছজিদ লিংকটো লাগে দি দিবা, এইফালে ব'লা লিংকটো লাগে দি দিবা। মই ডেছক্ৰিপশ্যনত ৰূপমৰ ভিডিঅ'টো লিংকটো দি দিম। আমি এতিয়া বৰকুৰা পালোঁ। ট্ৰেইন পৰা নাই পৰা যাবা দিব না, পাৰিব আমি এতিয়া বৰকুৰা পালোঁ। ইয়াত মানে এখন ব্ৰিজ হৈ আছে, আৰু নলবাৰী সেকেন্ড ব্ৰিজ আমাৰ মানে কি আমাৰ যোনখিনি মানে কি চিলিটো কম আমাৰ
ৰাস মহোৎসৱ য'ত হয় তাতেও এখন ব্ৰিজ হৈ আছে, এখন মানে ছেকেণ্ড ব্ৰিজ বুলি ক'লে ভুল কোৱা নহয়। আৰু এয়া দেখিছে, এয়া আমাৰ ৰেল লাইন। ব্ৰিজখন হ'লে কিন্তু যথেষ্টখিনি আমাৰ সুবিধা হ'ব দেই, কিন্তু মানে যোনখিনি আমাৰ মানে প্ৰব্লেম মানে জামৰ এইখিনিও নাইকিয়া হৈ যাব। তাতেও সুবিধা হ'ব, তাতে যথেষ্টখিনি সুবিধা হ'ব, আৰু এইটোও মানে যথেষ্টখিনি সুবিধা। মানে কি আচলতে আমি কিন্তু প্ৰত্যেকটো সময়তে চৰকাৰক গালি পাৰোঁ, তাৰ ভিতৰত মই এজন মানে চৰকাৰক সমালোচনা কৰাৰ ভিতৰত মানে কিন্তু এই দুটা কাম মানে চৰকাৰে বহুত মানে ভাল কাম কৰিছে। আৰু মানে মই থেংকছ কৈছোঁ দেই বিজেপি চৰকাৰক, একদম মই ক'বই লাগিব দেই এই কামৰ কাৰণে। অকল এইটো কাম নহয়, বহুতে এনেকৈ ভাল পদক্ষেপ লৈছে তেওঁলোকে আচলতে। কিন্তু আমি এইফালে যাব পাৰিম চাগে, যাই আছোঁ তোমাৰ ব'লা। গতিকে আমি এতিয়া হাৱৈ পালোঁ, হাৱৈ মানে বৰকুৰা। এতিয়া আমি মানে কি লক্ষ্য প্ৰথমে আমাৰ বৰমা, আৰু বৰমাৰ পিছত আমি মচলপুৰ নিকাচি। এই আমি লক্ষ্যস্থান পাইছোঁ নে গম পোৱা নাই এতিয়াও, কিন্তু গাড়ী আমি পাৰ্কিং কৰি দিলোঁ। গতিকে সুধিলোঁ আৰু কোনোবা এটা মানুহ, তেওঁৰ পৰা মানে পৰামৰ্শটো লৈ লওঁ আৰু কোনফালে গ'লে সুবিধা হয়। লক্ষ্যস্থান পাইছোঁ মোটামুটি আমি। চাকি, ধূপ, দিছলাই, তেল, সূতা ধুনীয়া। এইবিলাকে আৰু মন্দিৰত। আৰু কাপোৰ ল'ব যদিও আছে। নালাগে হ'ব, প্ৰসাদ নালাগে। কিমান হ'ব? কুঁৱা পকোৱা ৰাস্তাৰে মানে 1 কিলোমিটাৰ ঠাই আহি আছোঁ আমি। মানে কি তথাপি আমি পোৱাই নাই লক্ষ্যস্থান। মানে কি একদম এইবিলাক ৰাস্তাটো খোজ কঢ়া ধেমালি নহয়, উশাহ নিশাহ মানে ছুটি হৈ যায় আছে। আৰু মানে কি তলটো পাকা নহয় একদম। এই দেখিছে অনলি শিল আছে তলত, মানে যথেষ্টখিনি মানে অসুবিধাৰ সন্মুখীন হৈছে মানে মানে যোৱাত। আৰু যিহেতু গাড়ীখন আনিব নোৱাৰি, সাংঘাতিক প্ৰব্লেম পাইছোঁ ইয়াত মানে। তথাপি আমি মানে কি যামেই আজি আমি। ৰূপম কি হ'ব, পাম না নাই? ফাইনেলি পাওঁ। হা পাইছোঁ নেকি? মানে ফাইনেলি আমি মানে কি আৰু মন্দিৰ দেখা পোৱা নাই, কিন্তু আমি মন্দিৰৰ খটখটি মানে চিৰিত আমাৰ প্ৰৱেশ কৰিছোঁ ৰূপমে ফাৰ্ষ্ট টাইম। নেক্সট টাইম মানে মই প্ৰৱেশ কৰিলোঁ, মানে চিৰি পাইছোঁ। মানে কি ভাষাত ধৰি গৈছে একদম। মানে আহি আছোঁ, মানে যাই আছোঁ, কিন্তু শেষ কৰিব পৰা নাই। মানে কি আৰু বহুত টাইম ধৰি মানে প্ৰায় মোটামুটি 15 মিনিট ধৰি খোজকাঢ়ি আছোঁ। মানে তথাপি লক্ষ্যস্থান যাই পোৱা নাই এতিয়াও। পাই যাম মানে আৰু বেছি সময় নালাগে আৰু যাই পোৱাতে। মানে কি আৰু মোৰ ৰূপম ভাষাত ধৰা নাই। মানে কি একদম বহুত কষ্ট হৈছে খোজকাঢ়ি আহোঁতে এইখিনি। ফাৰ্ষ্ট টাইম ইমান মানে ফাৰ্ষ্ট টাইম মানে ৰূপমে ফাৰ্ষ্ট টাইম মানে ইমান হেৰি উঠছে। মই কিন্তু উঠছোঁ যদিও মানে কি খোজকাঢ়ি নহয়, হেৰিটো উঠছোঁ মই বেলেগ মন্দিৰতো উঠছোঁ, কিন্তু বহুত মানে কি আৰু বহুত বেছি মানে আজি যেন মানে কি বহুত বেছি কষ্ট যেন ফিল কৰিছে আচলতে ৰূপমে। অকল ৰূপম নহয় দেই, তাৰপিছত ময়ো এটা মই ইয়াৰ আগত মানে কি মানে পুৱামুকে গৈছোঁ মই, কিন্তু বাইক লৈ মানে স্কুটি লৈ গৈছোঁ মোৰ। মানে কি আৰু এতিয়াও মন্দিৰৰ মুখ্য দুৱাৰ দেখাই নাই, খটখটি বগাই আছোঁ। গতিকে পাই যাম আৰু মানে এতিয়াও মানে বহুত বাকী আছে, মানে পাৰাই নাই। মানে কি আছিলে মুখৰ পাছলৈ শব্দই নাইকিয়া হৈ গৈছে। ফাইনেলি মন্দিৰৰ বাকৰিত আহি উপস্থিত। চলে দেহা চলে নাটনা গৈছে, চলে শক্তি নোহোৱা গৈছে। ফাইনেলি মানে কি ফাইনেলি আহি পালোঁ। ফাইনেলি পৰিৱেশটো দেখুৱাম, ৰূপমে কৈ আছে যে ফাইনেলি পৰিৱেশটো হ'ব লাগে। ফাইনেলি পৰিৱেশটো দেখুৱাম। তাৰে আগত মানে কি চকুত আচলতে মন্দিৰ যোৱাৰ আগত চকুত আগে পানী আনিব লাগিব, মানে সাংঘাতিক কাৰণে চকু কেইটা হৈ গৈছে।
আমি বৰ্তমান মইনাপুখুৰী বাকৰিত বৰ্তমান উপস্থিত দুই বন্ধু দুই সতীৰ্থ ৰূপম আৰু মই মানে খুব ধুনীয়া পৰিৱেশ খুব ধুনীয়া লোকেশ্যন আহি খুব মজা লাগিছে মনটো বহুত ভাল লাগিছে প্ৰশান্তি লাগিছে ভাৰত ভূটান সীমান্তত গাত লাগি থকা এটি মন্দিৰ মানে বাক্সা জিলাৰ নিকাচি কাষত লাগি থকা এটি মন্দিৰ খুব ধুনীয়া পৰিৱেশ খুব ধুনীয়া ভাল লাগিছে আহি আৰু হিলেৰিয়া আগতে যদিও অলপমান কষ্ট হৈছিল এতিয়া আহি কিনে মনটো খুব ভাল লাগিছে খুব ধুনীয়া পৰিৱেশ অজস্ৰ মানুহ ইয়াত ভৰি পৰিছে তাতে জানুৱাৰী 1 তাৰিখ বুলি আৰু কেইজনমান মানুহ বেছি হৈছে চবে মানে কি খুব ধুনীয়াকৈ যাতে বছৰটো যাতে পালন হয় খুব ধুনীয়াকৈ যাতে বছৰটো যাতে চলি যায় মা দেৱীৰ আশীষ বিচাৰি আহিছে আৰু মোৰ সৈতে আছে ৰূপম কেনেকুৱা লাগে আহি এই খুব খুব ধুনীয়া লাগিছে আৰু এনেকুৱা এটা পৰিৱেশ মানে প্ৰথম আহিছোঁ মই আজি প্ৰথম যিহেতু আহিছোঁ আজি যিহেতু জানুৱাৰীৰ প্ৰথম দিন বহুত বেছি ভাল লাগিছে নাই ভাল লাগিব আচলতে মানে কি মন্দিৰ পৰিৱেশটো আচলতে সদায় মানুহক ইমপ্ৰেছ কৰে সদায় বহুত মানে মুগ্ধ কৰে মন্দিৰ দৰ্শন কৰি বেছি ভাল পাওঁ নাই আচলতে মন্দিৰ মানে কি মন্দিৰ আচলতে প্ৰতিজন মন্দিৰতে ভাল লাগে আৰু প্ৰতিটো বেছিভাগ মন্দিৰ আচলতে মানে কি য'ত মানুহৰ সমাগমটো কম মানুহ বৰ বিশেষ নাই খুব হিল এৰিয়া খুব মানে নদী পাহাৰ পৰ্বত এইবিলাক ঠাইত আচলতে মন্দিৰবিলাক আচলতে বেছি আৰু ভাল লাগে যদিও আহোঁ যাওঁতে অলপ কষ্ট হয় কিন্তু মন্দিৰৰ যিটো মানে কি হেৰি আৰু নীৰৱতা খুব মানে আকৃষ্ট কৰে খুব আকৰ্ষিত কৰে আৰু দেখিছে ইয়াৰ চৌপাশৰ পৰিৱেশটো অজস্ৰ মানুহে ভৰি পৰিছে আজি একদম যাই আছে বিন্দাছ গৈছে একদম মোৰ বন্ধুবোৰ বিন্দাছ যাই আছে এই আমাৰ বন্ধু ৰূপম চাকি জ্বলোৱাত ব্যস্ত বৰ্তমান ভালকৈ সেৱা কৰা নাই কিন্তু একদম যাতে 2021 খুব ধুনীয়া সুন্দৰকৈ যাতে অতিবাহিত হয় ঠিক আছে আৰু কি লাগিব ন আশীৰ্বাদ কিবা লাগিলে দি দিওঁ আৰু আছেতো আশীৰ্বাদ মানে ভৰপূৰ আশীৰ্বাদ আছে মনত এই ঋতুই ধূপ জ্বলাব এতিয়া সেইটো মা মানে কি আৰু নলবাৰী জিলাৰ পৰা মানে কি বালাগাঁৱৰ পৰা মা দেৱীৰ আশীষ বিচাৰি ভাৰত ভূটান সীমান্তত বৰ্তমান মানে কি মইনাপুখুৰী পাৰত আছে ৰূপমৰ সৈতে একেলগে আৰু যাতে 2021 খুব ধুনীয়াকৈ অতিবাহিত হয় মানে তাৰ উদ্দেশ্যে আজি মানে আহিলোঁ আৰু মা দেৱীৰ আশীষ বিচাৰি গতিকে বৰ্তমান চাকি জ্বলোৱাত ব্যস্ত হয় দেখিছে আপোনালোকে মা দেৱীৰ আশীষ বিচাৰি এয়া ঐতিহ্যপূৰ্ণ মইনাপুখুৰী পাৰত এয়া মুখ্য মন্দিৰ মানে কি অলপ আহিব আমাৰ দেৰি হয় মুখ্য মন্দিৰ বৰ্তমান বন্ধ হৈ পৰিছে কিন্তু আহি খুবেই ভাল লাগিছে মোৰো কাছে ৰূপম আছে দেখিছে ভালে বেয়া আমাৰ 2020 লাহে মানে অতিক্ৰম হৈ গ'ল মানে কি কা আন্দোলন কৰোণাই আমাক জুৰুলা কৰি মাৰিছে তথাপিও আমাৰ মানে কি 2020 ভালে বেয়া গুচি গ'ল কিন্তু বৰ্তমান 2021 আগমন হৈছে খুব ধুনীয়াকৈ যাতে সকলোৰে অসমবাসীৰ মানে সমগ্ৰ ভাৰতবাসীৰ সমগ্ৰ বিশ্বৰ খুব যাতে ধুনীয়াকৈ অতিবাহিত হয় তাৰে কামনা কৰিছোঁ গতিকে কৰোণা না হয় মানে কৰোণা মহামাৰী যাতে নাইকিয়া হয় দুনিয়াৰ পৰা আৰু কি অকণমান কওঁ যাতে এনেকুৱা মহামাৰী সংকটত আমি নপৰোঁ সেইটো এনেকুৱা মানে এনেকুৱা মহামাৰীৰ পৰা আমি দূৰ হওঁ আৰু খুবেই ভাল লাগিছে ৰূপম আছে মোৰ সৈতে ইয়াৰ চৌপাশৰ পৰিৱেশটো দেখুৱাইছোঁ খুব ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ খুব প্ৰাকৃতিক মনোমোহা দৃশ্য এটা ইয়াত দেখিছে কিমান ধুনীয়া মানে কি এই মন্দিৰটো আহিছে সকলোৱে খুব এটা শান্তি বিচাৰি গোটেইখিনি এই সেইফালে দেখুৱাই দিয়াচোন দেখুৱাম এবাৰ দেখুৱাম ভাৰত মানে কি ভাৰত ভূটান এয়া ভাৰত আমাৰ মন্দিৰৰ পৰা ধুনীয়াকৈ দেখা পায় এইখনে মানে ভাৰত ভূটান পাহাৰ আৰু এই মন্দিৰটো দেখিছে সকলোৱে মানে কি আহিছে আৰু মনৰ শান্তি বিচাৰি আৰু এই মন্দিৰটোৰে হাজাৰজন মানে কি সকলোৱে মানে মন্দিৰটোক মানে কি আহিছে আৰু এই মন্দিৰটো বাকৰিতে হাজাৰজন মানুহে আহি কিনে নিজকে আবদ্ধ কৰিছে নিজৰ কেমেৰাত চেলফি তুলিছে ধুনীয়াকৈ মানে কি আৰু নিজকে বন্দী কৰি লৈ গৈছে কেমেৰাত গতিকে ইয়াত দেখিছে আচলতে হয়তো বড়োসকলৰ কিছুমান ধৰ্মীয় পৰম্পৰা ইয়াত দেখিছে তেওঁলোকে ধুনীয়াকৈ মানে কি আৰু থল গগনাৰে মুখৰিত হৈ পৰিছে তেওঁলোকৰ মানে কি আৰু তেওঁলোকৰ কালচাৰত এয়া আমি দুই সতীৰ্থ মানে কি মইনাপুখুৰী পাৰ মানে ভূঁইচম্পা মন্দিৰ আমি দৰ্শন কৰিলোঁ খুব ভাল লাগিল আহি কিনে ইয়ালৈ গতিকে আমি যাওঁ আৰু মানে ভোক লাগি আছে বহুত ভোক লাগিছে মানে ৰাতিপুৱাৰ পৰা একো খোৱা নাই মই ৰূপমে ভাত খাই আছি গতিকে আৰু আহোঁতে কৈছোঁৱে কিমান মানে কি ভাগাত ধৰিছে মানে পাহাৰ বগোৱা আহোঁতে মোৰো লাগিছে এতিয়া গতিকে খুব ভাল লাগিল দৰ্শন কৰি কিনে মানে ভূঁইচম্পা মন্দিৰ মানে আৰু আকৌ কেতিয়াবা আহিম মানে বহুত মানে আকৃষ্ট বহুত মানে মুগ্ধ ইয়ালৈ আহি কিনে গতিকে আজি বিদায় ভূঁইচম্পা মন্দিৰ বিদায়